গুড মৰ্নিং। আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট দিলোঁ। তো আজি বাৰ্ডৰ বয়স 15 দিন। যিহেতু আজি ৰাতিপুৱাই উঠি মই দানাটো দিলোঁ বাৰু। তো এতিয়া জিংকাখিনিত পানী থকাৰ কাৰণে পানীটো দিয়া নাই। এতিয়া লাহেকৈ পানীটো দিম। লগতে আজি মানে যিখন তলত নেট বান্ধিছিলোঁ, নেটখনত মলখিনি কেনেকৈ চাফা কৰা হয় তাকে ভাবি ভিডিঅ'টো বনাওঁ বুলি ভাবিছোঁ। তো আমি কেনেকৈ মলখিনি চাফা কৰিম তো আপোনালোক দেখুৱাই আছোঁ। ঠিক আছে, তেনে ভিডিঅ'টো হ'লেও সকলোকে চাই। এই চাংখনৰ তলত থকা মলখিনি, এইখিনি মলখিনি দেখিছে নেটখনত আছে। তো নেটখনৰ পৰা আমি কেনেকৈ উলিয়াম এতিয়া তো দেখুৱাই আছোঁ। দেখিছে এইখিনি মলখিনি এতিয়া চাফা কৰিম ভাইটি আৰু মই। ব'লক দেখুৱাই আছোঁ কেনেকৈ চাফা কৰা হয়। ধুনীয়াকৈ চাংখন, এখন চাং সম্পূৰ্ণ চাফা হ'ল হৈছে। এইখন চাফা কৰি আছোঁ, এইখন হৈ গ'ল। ভাইটি উঠাই আছে, সেয়া উলিয়াই আছে। এখন হৈ গ'ল, দেখিছে এনেকৈ চাফা। বাওঁ চাইডৰটো হ'ল, সোঁ চাইডৰটো কৰি আছোঁ। এই আৰু এনেকৈ চাফা কৰা হয়। ফাইনেলি ফাৰ্মখনত দানা পানী লগাই হ'ল। এতিয়া বাৰ্ডখিনি এতিয়া খাই বৈ শুই আছে। আৰু লগতে তলৰ চাং 4খন আছে, 4খনে চাফা কৰিলোঁ। দেখিছে ফাৰ্মখনৰ আজিৰ দিনটো বোলে আজৰি হৈছোঁ। এতিয়া খাই বৈ শুই আছে। দেখিছে বৰ্তমান ফাৰ্মৰ কাম আজৰি হ'ল। তো আজি তলৰ মলখিনি এনেকৈ চাফা কৰিলোঁ। আৰু ফাৰ্মৰ কামখিনি কৰি আজি ঘৰৰ বাবে কঠীয়া ধান সিঁচিছে। তো সেইকাৰণে পথাৰলৈ আহিলোঁ, লগতে লাগি দিওঁ। আৰু ইয়াত দেখিছে নহয় কিমান লাগি আছে। এইখিনি আমাৰ নহয়, ওচৰৰে। আৰু তো গোটেইখিনি একেদিনাখন সিঁচিছে কাৰণে লাগি দিছে। আৰু তো এনেকৈ আৰু কঠীয়া পাৰিছিলোঁ। চাইডত থকা বাৰীখনতে দাংবডি কেইটামান আছিল পথাৰত। ক'লে ছিঙি ল বুলি ক'লে, কেইটামান লাগে যদি। তো মই নিজে সোমাই গৈ দাংবডি কেইটামান ছিঙিলোঁ। ঘৰ গৈ আছোঁ, ঘৰ অভিমুখে ৰাওনা দাংবডি কেইটা লৈ। এই
বাৰীখন যিখন দেখিছে গছ গছনিখিনি সেইখিনিতে আমাৰ ঘৰ এই নতুনকৈ টিন ওলাই থকাখন নহয় তাৰ আগত হাবিখনৰ মানে হাবি বুলি নহয় গছ গছনিখিনি আৰু হৈ আছে তাৰ ফ্ৰণ্টত আছে